জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমে, হাজাৰ বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱকে। জুবিন গাৰ্গে মই কৈছোঁ না 1% ভাল পোৱা নাছিল। শ্যাম কানুকটো দেখিবই নোৱাৰিছিল। সি ইউজ কৰিলে জুবিন গাৰ্গক সদায়। আজি আচলতে প্ৰধান বিচাৰ কাৰ্য আজিৰ পৰাহে আৰম্ভ হৈছে বুলি আমি ক'ব পাৰোঁ। 4জন সাক্ষী আজি আহিলে আৰু প্ৰথম যিজনে FIR দিছিলে ৰাতুল বৰা মৰিগাঁৱৰ পৰা আহি তেওঁ যথেষ্ট দীঘলীয়াকৈ তেওঁৰ সাক্ষীবাদী হৈছে, খুব ভালকৈ হৈ গৈছে দেখিছোঁ। আৰু বাকী 3জন ইনভেষ্টিগেশ্যন অফিচাৰ যিকেইগৰাকী আছিলে, এগৰাকী SSP আৰু ইনস্পেক্টৰ আৰু SI তেওঁলোক আহিছিলে। পৃথিৱীৰ চব মানুহে জানে ন্যায়ালয়ে দিব, আৰু ন্যায়ালয়ে ন্যায় দিবৰ কাৰণে চাৰ্জশ্বিটখনটো ষ্ট্ৰংকৈ বনাব লাগিব। নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? জুবিনদাৰ বাবে, ন্যায়ৰ বাবে আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ পত্নী গৰিমা গাৰ্গ শইকীয়া। এতিয়া জুবিনদাৰ ন্যায় কেতিয়া দিব আৰু সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত, অমৃতপ্ৰভা মহন্ত চাৰ্জশ্বিট বা আদালতত বিচাৰ চলি আছে যে কেনেকৈ হ'ব। এতিয়া জুবিনদাৰ ন্যায় আজি এবছৰ হ'ল, কিন্তু জুবিনদাৰ ন্যায় আমি অতি সোনকালেও পোৱা নাই বা জুবিনদাৰ ন্যায় পাম নে নাই কোনো গেৰেণ্টি নাই। এতিয়া আপোনালোকে কমেণ্ট কৰি মোক জনাই দিব যে জুবিনদাৰ ন্যায় আমি পাম জানো। আমাৰ অসম চৰকাৰে কৈছে জুবিনদাৰ ন্যায় দিবলৈ অপেক্ষা কৰিব লাগিব কেইদিনমান, ইলেকশ্যন যাব লাগিব। কিন্তু এতিয়া ইলেকশ্যনো গ'ল, ইলেকশ্যনৰ ৰিজাল্টো আহিল, কিন্তু আমি এতিয়ালৈকে জুবিনদাৰ ন্যায় পোৱা নাই। ঠিক আছে, এতিয়া মই আপোনালোকক গৰিমা বৌয়ে কি কথা আলোচনা কৰিলে জুবিনদাৰ বাবে আৰু সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্তক কি চাৰ্জশ্বিটৰ কথা ক'লে আপোনালোকে নিউজত চাই ল'ব। পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' আপোনালোকে চাই আছা এটা কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল। আৰু এতিয়া অলপ গধূলি হ'ল, ইভিনিং টাইম, সেইকাৰণে কোৱালিটিটো অলপ মানে ফাটি গৈছে। তো আপোনালোকে চাই যাব নিউজত। আৰু মই বিচাৰি আছোঁ জুবিনদাৰ ন্যায়, কিন্তু আমাৰ নলবাৰীত 2জন আমাৰ শিক্ষক বা আমাৰ ঘটনাটো আপোনালোকে বুজি পাইছা। নলবাৰীত যিটো হত্যা কৰা হৈছিল, মানে এইটো ন্যায় পাইছে। এজন মিয়া যুৱকে কিবা এটা হত্যা কৰিছিল, তাকো মানে এনকাউণ্টাৰ কৰা হৈছে। মই কওঁ আপোনালোকক এতিয়া এনকাউণ্টাৰ যদি নলবাৰীত হৈছে, তেতিয়াহ'লে আমাৰ জুবিনদাৰ ন্যায়ৰ বাবে এনকাউণ্টাৰ কৰিব পাৰিবনে নাই? মই এইটো ডাঙৰ প্ৰশ্ন আপোনালোকক কৰিছোঁ। যদি কিবা নলবাৰীত এনকাউণ্টাৰ হৈছে আৰু বেলেগ বেলেগ জেগাত এনকাউণ্টাৰ হ'বলৈ বাধ্য হৈছে, তেনেহ'লে আমাৰ ইমান ডাঙৰ শিল্পী জুবিনদাৰ বাবে এনকাউণ্টাৰ হোৱা উচিত হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাই দিব দেই। মই এইটো কথা আপোনালোকক আজি কৈ দিলোঁ। ঠিক আছে, হত্যাকাৰীক এনকাউণ্টাৰ কৰিব লাগে নে নাই জুবিনদাৰ, আপোনালোকে কমেণ্ট কৰি জনাই দিব। ঠিক আছে, এতিয়া গৰিমা বৌয়ে কি ক'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব আৰু লাইক কৰি দিব। জুবিনদাৰ বাবে এটা জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্ট লিখি দিব। ঠিক আছে, চাই লোৱা। আজি আচলতে প্ৰধান বিচাৰ কাৰ্য আজিৰ পৰাহে আৰম্ভ হৈছে বুলি আমি ক'ব পাৰোঁ। 4জন সাক্ষী আজি আহিলে আৰু প্ৰথম যিজনে FIR দিছিলে ৰাতুল বৰা মৰিগাঁৱৰ পৰা আহি তেওঁ যথেষ্ট দীঘলীয়াকৈ তেওঁৰ সাক্ষীবাদী হৈছে, খুব ভালকৈ হৈ গৈছে দেখিছোঁ। আৰু বাকী 3জন ইনভেষ্টিগেশ্যন অফিচাৰ যিকেইগৰাকী আছিলে, এগৰাকী SSP আৰু ইনস্পেক্টৰ আৰু SI তেওঁলোক আহিছিলে। কাইলৈ 5গৰাকীৰ আছে সাক্ষী, গতিকে তেনেদৰে 4-5গৰাকীকে সদায় মাতিছে। 394গৰাকী লিষ্টত আছে সাক্ষীৰ, গতিকে হয়তো সকলোকে নামাতিব। যিসকলৰ খুব ইম্পৰ্টেণ্ট বুলি ভাবে আৰু যাৰ পৰা আচল তথ্য ওলাব পাৰিব, তেনেকৈ সাক্ষী হয়তো তেওঁলোকে মাতিব। আৰু এনেকৈ গৈ থাকিলে, যেনেকৈ নিৰ্ধাৰণ কৰা হৈছে সময়বোৰ, তেনেকৈ গৈ থাকিলে অতি সোনকালে কিবা এটা আমি ভাল সমিধান এটা পাম বুলি আমি আশা কৰিব পাৰোঁ। তথাপিতো যথেষ্ট দীঘলেই হৈছে ন্যায় প্ৰক্ৰিয়া, ইয়াত মানে আইনী প্ৰক্ৰিয়াটো দীঘলেই হয়। এনেকৈ আমি ধৈৰ্যৰে বাট চাই আছোঁ আৰু উচিত এটা সমিধান পাম বুলিয়ে, দোষীয়ে শাস্তি পাব বুলি, সেইটোৱেই মনত দৃঢ় বিশ্বাস এটা লৈ আহি আছোঁ। আৰু আমাৰ আইন, মই সদায় যেনেদৰে কৈ আছোঁ, আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত, আমাৰ আইনী প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি আমি আগবাঢ়িছোঁ। আৰু সেইদৰে আমি জুবিনৰ নামত আমি উচিত বিচাৰ আমি পাম আৰু দোষীয়ে শাস্তি পাবই, সেইটোৱে আমি বিচাৰিছোঁ। আৰু সেয়া প্ৰতিজন অসমীয়াৰ
সেয়া চৰকাৰে হওক সেয়া ন্যায় ব্যৱস্থাই হওক প্ৰতিজন অসমীয়াৰে সেয়া মই ভাবোঁ এক স্বাভিমান হ'ব লাগে আৰু সেয়াই এক দায়িত্ব হিচাপে জুবিনক ন্যায় প্ৰদান কৰাটো। আৰু ইতিমধ্যেতো ধাৰা লাগিছে সেইখিনি জানে। এতিয়া মুঠতে গোটেই কথাখিনি আদালতৰ মজিয়াত সাক্ষ্য প্ৰমাণ হ'ব সহ সকলো প্ৰতিষ্ঠা হ'ব লাগে আৰু দোষীয়ে অতি সোনকালে গুৰুতৰ শাস্তি পাব লাগে। একদম যিমানখিনি কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব পাৰে সেইখিনিলে আমি আশাৰে বাট চাই আছোঁ। তেওঁলোকেও জামিন বিচাৰি আছে, অভিযুক্তসকলে বাৰে বাৰে মুখ থেকেচা খাবলগীয়াও হৈছে। কিন্তু মই ভাবোঁ সেইখিনি আমাৰ ন্যায় ব্যৱস্থাই সেইখিনি উচিত বিচাৰি সদায় কৰি দিব আৰু সেয়া ভগৱানেও সহায় কৰিব। সেয়া ৰাইজৰ প্ৰতিজন অসমীয়াৰ, আপোনালোক সংবাদ মাধ্যমৰ হয়, সেয়া আপোনালোকেও যিমান পাৰে আমাক সহায় কৰিছে আৰু এই কেছটো ইমান গুৰুত্ব সহকাৰে আপোনালোকে সদায় মানে গুৰুত্ব সহকাৰে সদায় তাক আগবঢ়াই লৈ গৈ আছে, আমাক সহযোগ কৰিছে। এই কথাটোত মই সদায় আৱেগিক আৰু মই সদায় কৃতজ্ঞ আপোনালোকৰ প্ৰতি। আৰু প্ৰতিজন অসমীয়াই জুবিনৰ বাবে যেনেদৰে প্ৰাৰ্থনা কৰিছে, এই কেছটোৰ কাৰণে যেনেদৰে সদায় লাগি আছে, গতিকে মই ভাবোঁ ৰাইজৰ প্ৰাৰ্থনা আশীৰ্বাদ আপোনালোক সকলোৰে সহায় সহযোগিতাত আমি সঠিক পথতেই যাবলৈ সক্ষম হ'ম আৰু আমি শেষটোৱে সদায় ভাল হ'ব আমাৰ বাবে। জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমে, হাজাৰ বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱকে। পৃথিৱীৰ চব মানুহে জানে ন্যায়ালয়ে দিব আৰু ন্যায়ালয়ে ন্যায় দিবৰ কাৰণে চাৰ্জশ্বিটখনটো ষ্ট্ৰংকৈ বনাব লাগিব। অপৰাধীবিলাকৰ ওপৰত এনকুৱাৰী হ'ব লাগিব, তদন্ত হ'ব লাগিব, চাৰ্জশ্বিট ষ্ট্ৰং বনাব লাগিব। এতিয়া তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, প্ৰথমতে তেওঁতো কৈছিলে ন্যায় আমি দিম, ন্যায় বিজেপিয়ে দিব। এতিয়া কৈছে ন্যায়ালয়ে দিব। আমি জানো ন্যায়ালয়ে দিব, বাট তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, আফটাৰ ইলেকশ্যন এমাহ দুমাহ তিনিমাহ পিছত গোটেইকেইজনে জামিন লৈ পেনি মানুহৰ আগত তিল গিলাই ঘূৰি ফুৰিব আৰু এদিন ক'ব যে এইকেইজন মানুহ দুখমুক্ত। সেইধৰণেইতো চাৰ্জশ্বিট বনাইছে, সেইকাৰণেইতো তেওঁলোকে CBIক নিদিলে। আৰু তেওঁ কি কৈছে, আপুনি ৰাজনীতি কৰিছোঁ। জুবিনৰ ন্যায় বিচৰাটো প্ৰাণৰ মানুহজনৰ, মোৰ ঘৰত দেউতা মৰিছে, মোৰ মা মৰিছে, মোৰ ল'ৰা কোনোবা মৰিছে, কোনোবাই মাৰ্ডাৰ কৰি গৈছে, আৰু মই বাৰে বাৰে ন্যায় বিচাৰোঁ, কোনোবাই যদি কৈ ৰাজনীতি কৰিছে, ক'বলৈ দিয়ক। জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমে, হাজাৰ বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱকে। সেইটোৱেতো তেওঁ আচল ৰাজনীতি। গতিকে আমি ন্যায় বিচাৰিম। প্ৰাণৰ আপোন মানুহজনৰ ন্যায় বিচৰাটো কেনেবাকৈ ৰাজনীতি হ'ব পাৰে নেকি? আমি ভাবোঁ এইটো ৰাজনীতি নহয়। আমি ন্যায় বিচাৰিম আৰু আমাক ন্যায় দিব লাগিব। আৰু আকৌ কৈছোঁ আপোনালোকৰ আগত, এইখন চৰকাৰে ন্যায় নিদিয়ে বুলি কেনেকৈ গম পালোঁ? গম পাই গ'লোঁ তেওঁৰ নাটক, গম পাই গ'লোঁ তেওঁলোকে কি কৰি আছে। অন্যায়, অবিচাৰ, অনিয়ম নাটক কৰি আছে, আমি দেখি আছোঁ। জুবিনৰ হত্যাকাৰীক ন্যায় দিবলৈ বিচৰাটো বাদ দিয়ক, বচাবলৈ তেওঁলোকে চেষ্টা কৰি আছে। সেইকাৰণেই কৈছোঁ, যদি ন্যায় বিচাৰিছে তেতিয়াহ'লে এইখন চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰিব লাগিব। জুবিন গাৰ্গে মই কৈছোঁ না 1% ভাল পোৱা নাছিল। শ্যামকানুকতো দেখিবই নোৱাৰিছিল। সি ইউজ কৰিলে জুবিন গাৰ্গক সদায়। জুবিন বলা তুমি ব্ৰেণ্ড এম্বেচাডৰ, তুমি নহ'লে নহ'ব। আৰু জুবিন গাৰ্গক দেখাই এতিয়া মোক এটা কথা কওকচোন, মই আৰু এটা আজি প্ৰশ্ন সুধিম, ইমান দিনে প্ৰশ্নটো সোধা নাই। এই 4টা যি হত্যাকাৰী, এই হত্যাকাৰীয়ে ছিংগাপুৰত গৈ পেলাই বস্তুটো কনচিকুৱেঞ্চ কৰিলে। প্লেন কোনে কৰিছিল? হু আৰ দ্য পিপল হু মেড দ্য প্লেন? আমাকতো কেবিনেটত কৈছিল ন জুবিন গাৰ্গক হত্যা কৰা বহুত বছৰৰ পৰা এটা ষড়যন্ত্ৰ চলিছিল। সেই ষড়যন্ত্ৰ কৰা মানুহকেইজন ক'ত? হু আৰ দে? ষড়যন্ত্ৰ কৰা মানুহখিনি কোন? এইকেইটা 4টাই গৈ পেলাই তাতে গৈ পেলাই কামটো কৰিলে যে এনেকৈ কৰিবি, এনেকৈ কামটো কৰিবি, জুবিন গাৰ্গক এনেকৈ হত্যা কৰিবি। কিন্তু সেই কোনে কৰিছিল? সেই মানুহবোৰ জানো ওলাল? এই মানুহবোৰ কেতিয়াও নোলায়। মই সেইকাৰণে কৈছোঁ, ইলেকশ্যন শেষ, জুবিন গাৰ্গৰ ন্যায় শেষ। আজি যদি এই কেছটো SIT নহয়, CBI হ'ব লাগিছিল। গুৰি শুদ্ধা চব কথা ওলাই গ'ল। কিন্তু আজি CBI যদি এইটো কেছ ল'লেহেঁতেন, গুৰি ওলাব নিদিয়ে কাৰণে চব মানুহ মনে থাকিলে। এই 4টা পাৰিছে। আজি মই কাৰোবাৰ পৰা আজি পইচা লৈছোঁ মানুহ এজন মাৰিবলৈ, মই মানুহজন মাৰিলোঁ, মই হত্যাকাৰী, মোক চুপাৰিটো দিছিল কোনে? সেইটো ওলাল জানো? সেইটো কথা মই প্ৰশ্ন। এই 4টাই বাৰু কামটো কৰিলে, কিন্তু সেই প্লেনটো বনাইছিল কোনে? হু আৰ দ্য পিপল? আৰু চক বেকত যদি ভাল পাৱাৰফুল মানুহ নাথাকে, নহ'লে আজি সিহঁতৰ হ'লহেঁতেন ইলেকশ্যনৰ পিছদিনাই বেল পেটিশ্যন দিবৰ কাৰণে, ইলেকশ্যনৰ পিছদিনাই হত্যাকাৰী ঘৈণীয়েক ৰাস্তাত আহি ডাঙৰ কথা ক'বৰ কাৰণে। আৰু এটা কথা কওঁ, যদি দুখ লগা হ'ব যদি এইকেইটাই বেল পাইছে, মই তাৰপিছত ক'লোঁ আমিতো বাদ দিয়ক, আপোনালোক সকলোকে কৈছোঁ, কোনো বিচাৰি নাপায় কিন্তু বেল দিয়াৰ পিছত ক'ত গ'ল? কিন্তু সিহঁতক তেওঁলোককে লুকাই থৈ দিব। কিন্তু
মই আপোনালোকেও কৈছোঁ, আপোনালোকেও বিচাৰি নাপায়। মই জানো মিডিয়া মানুহে চব বস্তু খুচৰি ওলাব পাৰে, কিন্তু এই বেল পোৱাৰ পিছত এই হত্যাকাৰীকেইটাক মিডিয়া মানুহেও বিচাৰি নাপায় কিন্তু, কাৰণ দে উইল বি ভেৰি ছিকিউৰলি প্ৰটেক্টেড। কাৰণ এটা মুখ খুলিলে 10টা তলত শিপা ওলাই যাব, মই কৈ দিলোঁ। চব দুখ লগা হ'ব। আৰু মই ৰাইজক কৈছোঁ, আপোনালোকে চব বস্তু পাহৰি গ'লতো, দুখ লাগিছে তাৰমানে। আৰু জুবিনক আত্মাৰ শান্তিৰ বাবে যে চাকিটো দিছে, আত্মাটো শান্তি পালেহে চাকিটো ল'ব। জুবিনৰ আত্মাত ভতলি আছে ইয়াতে যে মই কেতিয়া ন্যায় পাম। এইবোৰ দুখ লাগে কথা শুনিলে, আৰু আপোনালোকে এইবোৰ পাহৰি গৈ আছে। চ' মই সেইকাৰণে সুধোঁ, ক'ত গ'ল আপোনালোক? এই পলিটিকেল পাৰ্টিবোৰ ক'ত গ'ল? ইলেকশ্যনৰ আগদিনালৈকে যেন চিঞৰি আছিল জুবিনৰ নাম লৈ লৈ, ক'ত গ'ল এতিয়া আপোনালোক? হৈ গ'ল তাৰমানে চেছ। আকৌ তাৰমানে নেক্সট যেতিয়া 4 বছৰ পিছত ইলেকশ্যন হ'ব, তেতিয়া আকৌ চবে মাতিব তাৰমানে। আজি ক'ত গ'ল? এই উকিলখিনিৰ কথা মই কৈ আছিলোঁ, কোনো উকিলে নল'লে। অসমৰ উকিলে ল'লে কেছ, কেইটাই মাতিলে? মই অকলে চিঞৰিলোঁ। মই অকলে মাতিলে নহ'ব, ইমান সংগঠন আছিল, ইমান আমাৰ মানুহ আছিল, কিয় নামাতিলে কোনো? বাহিৰৰ পৰা উকিলে আহি পেলাই ইয়াতে মাত মাতি থৈ গ'ল। জুবিনৰ হত্যাকাৰীক ইয়াৰ পৰা বচাব গুচি গ'ল, ইয়াত আহি বহি থৈ গ'ল অসমত। কোনোবা এটা আগবাঢ়ি আহিলেনে? তেওঁক মাৰপিট কৰিব নালাগে ন? তেওঁকতো বুজাব পাৰিলেহেঁতেন অসমীয়া মানুহ হৈ যে আমাৰ অসমৰ হৈ আপোনালোকে প্লিজ এই আমাৰ এজন ঈশ্বৰৰ পুত্ৰক আপোনালোকৰ হত্যাকাৰীকেইটা বচাব চেষ্টা নকৰিব। ডিড এনিৱান স্পীক আউট? ন'বডি স্পীক আউট। মই অকলে চিঞৰি আছিলোঁ যে এওঁলোকক খেদাওক, কেনেকৈ ল'ব পাৰে? সেইটোতো বাদেই দিয়ক, বাহিৰা মানুহটো আহি পেলাই আমাৰ মূৰত হাগি থৈ গ'ল। কিন্তু অসমীয়া উকিলেওতো ল'লে জুবিনৰ হত্যাকাৰীক বচাবৰ কাৰণে। তেওঁলোকক মইতো ইমানখিনি কৈছিলোঁ, তেওঁ যিখিনি পইচা দৰকাৰ মই ভিক্ষা কৰি উঠাই পেলাই তেওঁৰ পইচাখিনি দি দিম, কেছটো নল'ব। কিন্তু কোনোতো নামাতিলে। এনেই ফেচবুকত বহি পেলাই জুবিনৰ কথা ডাঙৰ ডাঙৰ লিখি থাকিলে নহ'ব ন। আপোনালোকৰ এটা সংগঠন আছে, আপোনালোকৰ ইমানখিনি আমাৰ পাৰ্টিজ আছে, অমুক আছে তমুক আছে, আপোনালোকে গোট খাই আহক না। এটা মানুহে মই চিঞৰি থাকিলে নহ'ব ন জুবিনৰ ন্যায় বিচাৰি। সেইকাৰণে দুখ লাগিছে মোৰ। মইতো কৈছোঁ ন, মইতো এটা ন্যায় চিয়াৰ কথা নাই, আহিব লাগে কোৰ্টত আহিছোঁ, বাছ সেইটোৱে কথা। কি হয় মই চাওঁ, আৰু ভগৱানে কৰক। নাজানো, জুবিন মাফ কৰিবি ভাই, তোৰ আত্মাই শান্তি নাপাব যেন লাগিছে।